নমস্কাৰ। আজি 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু তিথি। তেখেতক শ্ৰদ্ধাঞ্জলি জনাই এটি তেখেতৰ জনপ্ৰিয় কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম নিশা চন্দ্ৰাৱলী। কবিতাটিৰ শিৰোনাম নিশা চন্দ্ৰাৱলী। নিশা চন্দ্ৰাৱলী তৰাৰ দীপালি, জলে মধুনিশা প্ৰেমদীপ জালি। ৰাগিনী অমিয়া মন হৰিণীয়া পৱন মলয়া বাই, মনৰে হৰিষে নিতে নৱৰসে তোমাৰ মহিমা গাই। অমৃত সফুৰা মেলি ভকতিৰ গীতাঞ্জলি। পুৱতি নিশাৰ হেঙুলি উষাৰ চেনেহ ৰঙা বেলি, তোমাৰ ৰহন বিমল কিৰণ দিয়ে ধৰণীত ঢালি। সেই জিলিকনি শৰীৰত সানি উলাহে চাপৰি বাই, নাচিম হৰিষে কৰি নামৰসে তোমাৰ মহিমা গাই। অমৃত সফুৰা মেলি ভকতিৰ গীতাঞ্জলি। ধন্যবাদ।